আমি বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আৰু আজি পাতি আছোঁ যে চলিত নাট্যবৰ্ষত আটাইতকৈ শীৰ্ষত থকা এখন অন্যতম নাটক অভিজিৎ ভট্টাচাৰ্যৰ ৰচনা আৰু পৰিচালনাৰে তাৰ্যপুত্ৰ। এইবাৰ আহিব খুজিছোঁ তৰালিবা আপোনাৰ কাষলৈ। বেকগ্ৰাউণ্ড মিউজিক আপুনি কৰিছে, কিদৰে সজোৱা হৈছে সংগীতবিলাক আচলতে কি ক'ব তাৰ্যপুত্ৰৰ সংগীতৰ বেকগ্ৰাউণ্ড কৰাৰ পাছত? নাটকখনৰ ছাবজেক্টটো এনেকুৱা যে অলৰেডি মিউজিক এটা অংশ আচলতে এটা চৰিত্ৰ আৰু ইমান ইম'চনেল, গতিকে আমি সৰু সৰু কিছুমান বস্তুৰে সাংঘাতিক একো নাই কিন্তু একেবাৰে সৰু সৰু কিছুমান ইম'চনেল শব্দ দি সুৰ আৰু ভায়লিনেৰে আমি গোটেই কাম কৰিছোঁ যাতে মিউজিক বা কেনেকুৱা হৈছে সেইটো নহয়, নাটকৰ লগত যাতে মিউজিকটো নাটকখন চাই থাকি যাতে উপভোগ কৰি থাকে সেই চেণ্টিমেণ্টটো। গতিকে তেওঁলোকে যিধৰণে সংলাপ কৈছে, নাটকখন যেনেকৈ আগবাঢ়িছে আমি সেইখিনিয়ে সংগীতৰ জৰিয়তে মানুহক মনলৈ দিবলৈ চেষ্টা কৰিছোঁ। এটা প্ৰতিধ্বনিত হৈ থাকে প্ৰতি মুহূৰ্তত কলিজা ফালি আৰু মানে এটা বেলেগ আমেজ যেতিয়া সেইটো বাজি উঠে। এই মুহূৰ্তত যদি প্ৰাজ্ঞিত দৰ্শকসকলৰ বাবে এবাৰ শুনাই আপুনি। ঠিক আছে, সেইটোৱে মই ব্যৱহাৰ কৰিছোঁ গোটেই নাটকখনত। আচলতে যতীন দা আৰু ভৱেশ দাৰ যিটো চৰিত্ৰ যিধৰণে কৰে, যিটো ছাবজেক্ট তাতে মানে সেই বস্তুটো সদায় পুতেকৰ পইণ্ট অফ ভিউৰে আমি গাঁঠিছিলোঁ। কলিজা ফালি দেখুৱাও কিমান ভাল পাওঁ দেউতা, দেউতা। এই কথাটোৱে এই শব্দকেইটা এই সুৰটোৱে যেতিয়া এইটো মানে ভাঙি আহে তেতিয়া কিন্তু দৰ্শক বহুত আৱেগিক হৈ পৰা পৰিলক্ষিত হয়। মই নিজেও প্ৰেক্ষাগৃহত উপস্থিত থাকি পেলাই দৰ্শক হিচাপে উপভোগ কৰি পেলাই কৈছোঁ। এই নাটকখনত আছে হাঁহি কান্দোন প্ৰেম ৰোমাঞ্চ আৰু সংঘাত। আচলতে নাটক এখন উপভোগ্য কৰি তুলিবৰ বাবে যিকেইটা উপাদান লাগে আটাইসমূহ উপাদানেই উপলব্ধ নাটক তাৰ্যপুত্ৰত। কথা পাতিব বিচাৰিছোঁ অভিজিৎ দাৰ সৈতে। অভিজিৎ দাক স্বাগতম জনাইছোঁ। তাৰ্যপুত্ৰৰ ৰচনাৰ কেনেকৈ পৰিকল্পনা কৰা হৈছিল, যিহেতু এইবাৰ নাট্যদল চুক্তিবদ্ধ হৈছে ধৰক যতীন বৰা ভৱেশ বৰুৱা, সেই চৰিত্ৰ দুটাৰ কথা ভাবি পেলাই ৰচনা কৰা হৈছিল নে পূৰ্ব পৰিকল্পনা আছিল নে আগতে লিখা আছিল? নাটকখনৰ পৰিকল্পনাটো আছিল প্ৰায় 4 বছৰ আগৰ। সেইটো যতীন দাও জানে ভৱেশ দাও জানে, তেওঁলোকক লৈয়ে নাটকখনৰ পৰিকল্পনাটো কৰা হৈছিল। কিন্তু থিয়েটাৰখন এখন বেলেগ থিয়েটাৰৰ কাৰণে কৰা হৈছে। কিন্তু থিয়েটাৰখন নহ'ল, মানে নতুন থিয়েটাৰ আছিল, ওলোৱাৰ কথা আছিল নলাল। গতিকে সেই পৰিকল্পনাটো আধৰুৱা হৈ থাকি গ'ল। তাৰপিছত যেতিয়া থিয়েটাৰ সূৰ্যত যতীন দা যেতিয়া চুক্তিবদ্ধ হ'ল, তেতিয়া মোৰ মূৰলৈ পৰিকল্পনাটো আহিল যে আমি 4 বছৰ আগত সেই পৰিকল্পনাটো এইবাৰ আমি কাৰ্যকৰী কৰিব পাৰোঁ নেকি। যতীন দাৰ লগত আলোচনা কৰিলোঁ, ভৱেশ দাৰ লগত আলোচনা কৰিলোঁ, দুয়ো খুব আগ্ৰহী হ'ল আৰু দুয়ো একেলগে আহিল। আৰু তাৰপাছতে তাৰ্যপুত্ৰৰ সেই 4 বছৰ আগৰ পৰিকল্পনাটো বা এক প্ৰকাৰ মোৰ এক ধৰণৰ এটা সপোনেই আছিল যে সেই সপোনটো অৱশেষত থিয়েটাৰ সূৰ্যৰ মঞ্চত কাৰ্যকৰী হ'ল, দিঠক হ'ল। আৰু আচলতে এই পৰিকল্পনাটোৰ জন্ম হৈছিল এখন হিন্দী ছবিৰ পৰা, মহব্বতে বুলি এখন হিন্দী ছবি আছিল। তাত চিনেমাখন চাই মই খুব এটা ভাল পোৱা নাছিলোঁ, কিন্তু তাত যেতিয়া একেটা ফ্ৰেমত যেতিয়া অমিতাভ বচ্চন আৰু শ্বাহৰুখ খানক দেখিছিলোঁ তেতিয়া মোৰ মনটো খুব পুলকিত হৈছে। খুব ভাল লাগিছে যে দুটা জেনেৰেশ্যনৰ দুজন নায়ক একেলগে অভিনয় কৰি আছে। তেতিয়া ভাবিছোঁ যে আমাৰ থিয়েটাৰৰ মঞ্চতো ঠিক তেনেকুৱা এটা পৰিৱেশ বা তেনেকুৱা এটা ফ্ৰেম সৃষ্টি কৰিব নোৱাৰি নেকি। আৰু তাৰ কাৰণে মই আমাৰ ভ্ৰাম্যমানৰ মঞ্চ জগতৰ এজন প্ৰবীণ অভিনেতা ভৱেশ দাক মই এটা ঠাইত ৰাখিলোঁ আৰু এটা ঠাইত যতীন দাক ৰাখিলোঁ। আৰু এনেকুৱা ধৰণৰ কাম কৰিবলৈ গ'লে বহুত ক্ষেত্ৰত জটিলতাৰ সন্মুখীন হোৱা যায়, কাৰণ দুটা পৰিচয়ৰ দুজন ভাল অভিনেতা, কামটো খুব জটিল হৈ পৰে। কিন্তু মোৰ কাৰণে খুব সহজ হৈছিল, কাৰণ ভৱেশ দাৰ লগত মই বহু বছৰ কাম কৰিছোঁ আৰু যতীন দাৰ লগতো আজি মই 15-16 বছৰ একেলগে কাম কৰি আহিছোঁ। গতিকে দুয়োজনৰ লগত মোৰ কমিউনিকেশ্যনটো সাংঘাতিক ধৰণৰ ষ্ট্ৰং আছিল। মই কি বিচাৰোঁ তেওঁলোকে জানে, তেওঁলোকে কি বিচাৰে মই জানো। গতিকে সকলোখিনি সংযোগ যেতিয়া হৈ উঠিল আৰু তাৰপিছত তাৰ্যপুত্ৰৰ জন্ম হ'ল। নিশ্চয়, আৰু এয়াই হৈছে তাৰ্যপুত্ৰৰ জন্ম কাহিনী। আমি আৰু কথা পাতি থাকিম, কিন্তু মঞ্চত কেনেকুৱা নাট্য মুহূৰ্ত আপুনি উপভোগ কৰিব পাব তাৰ কিছু দৃশ্যাংশ এই মুহূৰ্তত আপোনাৰ বাবে আগবঢ়াইছোঁ। Iman tuha para lumigan,
এনে কিছু আৱেগিক মুহূৰ্তই আপুনি দেখা পাব থিয়েটাৰ সূৰ্যৰ মঞ্চত। মই পুনৰ আহিছোঁ যতীন দা আপোনাৰ কাষলৈ। 3খন নাটকেই আচলতে গ্ৰহণ কৰা হৈছিল, বডিগাৰ্ডো গ্ৰহণ কৰা হৈছিল, বাকী নাটকো আছিল। তাৰ ভিতৰত তাৰ্যপুত্ৰ শ্ৰেষ্ঠ হৈছে। সেই তাৰ্যপুত্ৰৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰটোৰ কাৰণে নিজকে কিমান প্ৰিপেয়াৰ কৰিব লগা হৈছিল? যিহেতু অভিজিৎ দাই ক'লে 2টা প্ৰজন্মৰ 2জন ব্যক্তি, ইতিমধ্যে আপুনি কৈছে চৰিত্ৰটো কৰি ভাল লাগিছে, আৰু নিজকে কিদৰে প্ৰিপেয়াৰ কৰিব লগা হৈছিল? প্ৰথম কথা হৈছে মই কৰি থকা চৰিত্ৰতকৈ অলপ বেলেগ ধৰণৰ চৰিত্ৰ এটা প্ৰথম পাইছোঁ। যেতিয়া মই স্ক্ৰিপ্টটো পঢ়িছিলোঁ, পঢ়াৰ পিছত প্ৰথম কথা মোৰ চৰিত্ৰতকৈ মোৰ নাটকখনত বেছি ইনভলভ হৈ গৈ আছোঁ এজ এ হেৰি হিচাপে। তাৰপিছত আমি যেতিয়া গ্ৰাউণ্ডত যেতিয়া ৰিডিং হয় ন এটা, সেইটো সময়ত মই চিন্তা কৰিলোঁ যে সাংঘাতিক ধৰণে ভাল গোটেই নাটকখনৰ মিউজিকৰ ওপৰত বহুত ডিপেণ্ড কৰে। গোটেই স্ক্ৰিপ্টটোত মই যেতিয়া পঢ়িলোঁ বা গ্ৰাউণ্ডত যেতিয়া আছিল, তৰালী আৰু অজয় মিলি সুন্দৰ মিউজিক দিলে। আৰু মোৰ নিজৰ চৰিত্ৰটোৰ ক্ষেত্ৰত অলপ ভয় লাগিছিল যে ভৱেশ দাৰ ভইচটো শুনিলে আগতে ভয় লাগে, ইমান ডাঙৰ ভইচ এটাৰ লগত মই কেনেকৈ অভিনয় কৰিব পাৰিম। তথাপি ইমান সুন্দৰভাৱে তেওঁ আৰু মোক নগাঁৱৰ মই দেখিছোঁ ভৱেশ দাৰ অভিনয় আগৰ পৰাই মই চাইছোঁ মঞ্চত মই যেতিয়া চাওঁ যে ভৱেশ দাৰ লগত অভিনয় কৰিব লাগিব। তাৰ আগতে বহুতে কয় ভৱেশ দাৰ ভইচটো সাংঘাতিক, আৰু জেনেৰেলি সেই থিয়েটাৰত মেইন সেইটোৱেই ভইচৰ কথাটো। আৰু ইমান কৰ্পৰেশ্যনত তেওঁ কামটো কৰিছে আৰু ফ্ৰেণ্ডলি কৰে দেই। তেওঁ এটা বস্তু ভাল যে কোনো জুনিয়ৰ ছিনিয়ৰ বুলি কথা নহয়, একদম বন্ধুত্বৰ নিচিনা কামখিনি কৰে। আৰু নিজৰ চৰিত্ৰটোৰ ক্ষেত্ৰত মোৰ যেতিয়া সংলাপ কিছুমান আহে, যে মোৰ এটা সংলাপৰ ক্ষেত্ৰত মই কৈছোঁ যে যেতিয়া মোক তাৰ্যপুত্ৰ কৰে, যে সেই সংলাপটো যেতিয়া কওঁ ভৱেশ দাই তাৰ আগত ভীষণ এটা সংলাপ কৰে, কাইলৈ বাতৰি কাকতত যাব লাগিব, গৈ তাত বৰ বৰ আখৰে এটা শব্দ ওলাব তাৰ্যপুত্ৰ, তাৰপিছত মোৰ ডাইলগটো আহে। তেতিয়া মোৰ টেনশ্যনটো বেছি আহে দেই সেইটো সময়ত। ইমান ডাঙৰ ভইচ এটা ইমান সুন্দৰভাৱে মোক হেৰি কৰিলে, এতিয়া মই নিজে সেই প্ৰিপেৰেশ্যনটো মই কৰিছিলোঁ। সেই পাৰ্টিকুলাৰ সংলাপটো কোৱাৰ সময়ত মোৰ ভাল লাগে। আৰু তেখেতে চাইলেণ্ট কিছুমান মুভমেণ্টত মই প্ৰিপেৰেশ্যনৰ কথা কৈছোঁ যে এজন এক্টৰে অভিনয় কৰি থাকিলে বাকী ষ্টাৰজনে সেই ছাপৰ্টটো দিলে কিছুমান বস্তু কৰিব পৰা যায়, ডাইলগ নাথাকিলে। আৰু এইটো ভৱেশ দাৰ পৰা পাইছোঁ, মমীৰ পৰা, গোটেইখিনি শিল্পীৰ পৰাই পাইছোঁ। আৰু চৰিত্ৰটো ভাল লাগিছে। আটাইতকৈ বেছি ভাল লাগিছে কিয়, প্ৰত্যেকজন অভিনেতা অভিনেত্ৰীয়ে বিচাৰে যে নিজৰ কৰা কামটো ভাল হওক। আৰু ইমান ধৰণে যে হিলদল ভাঙি তাৰ্যপুত্ৰ নাটকখন চাবলৈ আহিছে, তাৰ কাৰণে মোৰ লগতে মই সকলো শিল্পী কলা কৌশলী হৈ অসমৰ দৰ্শকসকলে যিসকলে চাইছে ধন্যবাদ জনাইছোঁ। আৰু যিসকলে চোৱা নাই তেওঁলোক আহক আৰু তাৰ্যপুত্ৰ চাওক। হয়, যদিহে আপুনি তাৰ্যপুত্ৰ নাচায়, হয়তো এটা আক্ষেপ আপোনাৰ থাকি যোৱাৰ সম্ভাৱনাই অধিক। আমি আৰু কথা পাতিম। আমাৰ মাজত উপস্থিত হ'ব কিছু সময়ৰ পাছতে অজয় ফুকন, সংগীত পৰিচালক, মমী থাকিব আমাৰ মাজত অভিনেত্ৰী। আমি কথা পাতিবলৈ চেষ্টা কৰিম পৰৱৰ্তী সময়ত, কিন্তু এই মুহূৰ্তত পুনৰ সময় হৈছে খন্তেক বিৰতিৰ।